Please subscribe my YouTube channel SRB YouTuber and press the bell icon for latest updates. Hello viewers, welcome to SRB YouTuber. আমি আহি আছো ত্ৰিশুলধাৰী আৰু আমাৰ লগত আছে পিংকি ডলি মামু নমস্কাৰ আপোনালোকে পানীৰ সোঁত দেখিছে কিমান পানীৰ সোঁত ব্ৰহ্মপুত্ৰৰ বিশাল ৰূপ বাৰিষা দিনত ত্ৰিশুলধাৰীৰ বেলেগ এটা ৰূপ দেখিবলৈ পোৱা যায়। খৰালি দিনত পিকনিক খাবলৈ যেতিয়া মানুহ আহে ইয়াত বালি পৰি থাকে, এতিয়া ইয়াত দেখিছে পানীয়ে পানী। এতিয়া আমি যাওঁ আহক ত্ৰিশুলধাৰী শিৱ মন্দিৰলৈ। খৰালি দিনত ত্ৰিশুলধাৰীৰ বেলেগ এটা দৃশ্য, আৰু এতিয়া আমি আহিছোঁ বাৰিষা দিনত। বাৰিষা দিনত দৃশ্য আপোনালোকে চাবলৈ পাইছে। কালি বৰষুণ দিছিল, গতিকে অলপ বোকা ইয়াত আছে। সচৰাচৰ বাৰিষা দিনত ত্ৰিশুলধাৰীলৈ মানুহ ইমান নাহে, কিন্তু আজি সোমবাৰ হোৱা হেতুকে সোমবাৰৰ শাওণ মাহ হোৱাৰ কাৰণে মানুহ দুজন এজনে দেখিবলৈ পোৱা গৈছে। আহক আমি ভিতৰলৈ যাওঁ। গোটেই মন্দিৰটো এটা শিলত অৱস্থিত। দেখি সঁচাই ভাল লাগিছে। মই আগতেও আহিছোঁ, কিন্তু বাৰে বাৰে আহিবলৈ মন যায় ইয়াত। মন্দিৰৰ পৰা ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্য চাওক। হওক আমি অলপ ওচৰৰ পৰা ব্ৰহ্মপুত্ৰখন চাওঁ। এয়া চাওক, মহাদেৱৰ ত্ৰিশূল আৰু কাষতে ব্ৰহ্মপুত্ৰৰ প্ৰবল সোঁত, আৰু তাৰ কাষতে শিলঘাট পাহাৰ। সঁচাই বৰ মনোমোহা দৃশ্য। আৰু প্ৰবল বতাহ। কেনেকুৱা লাগিছে ইয়াত আহি কেনেকুৱা বতাহটো কেনেকুৱা লাগিছে বহুত ভাল আৰু ইয়াত যদি থাকিব পাৰিলে থাকিব মন গৈছে থাকিব মন গৈছে তোমাৰ নেচাৰেল এচি পাই ধুনীয়া লাগিছে কি ভিউ ন আৰু বতাহটো কেনেকুৱা লাগিছে ভাল লাগিছে বেছিকৈ ভাল লাগিছে জেগাটোৰ বিষয়ে যে জেগাটোত বতাহ বহুত বলিছে আৰু লগতে ভিউ চাওক আপোনালোকে ভিউ চাওক
যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব